আপোনাৰ আনি দিয়া 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 হৈ গ'ল যাওঁ দেই ভাত বনাই দিব লাগেনে আপোনাক অলপ দেৰি পিছত বনাই দিবা এইখিনিতো শাকখিনি একোৱে নহয় মানে খং উঠিলে কবিটো জানা কিন্তু বেয়া কবি আলু অকণমানো নাই ঘৰত পেলাই আহকচোন একো শাকে নাই ঘৰত কিবা আনক যাওক সোনকালে আনিব দেই আৰু এই কবি বন্ধাকবি চব আনি নব আলু নেপালো পইচাও নাছিলে ইমানকে কলেকিটাই কি কম আজি এইখিনিয়ে খাই দিম কাইলৈ আনিম আহিলোঁ আহিলে এইকেইটা লোৱা আহক এইটোকে কবি আৰু নবনাওঁ হ'বলা কবিকে বনাওঁ আজি অকণমান এই ডাঙৰটো নবনাওঁ আমি এনেই গুচাহে আছোঁ সৰুটোকে বনাওঁ আজি এনেও মানুহ চানুহ মানুহটো ঘপককৈ নাহিকে বাৰু মানুহখিনি হ'লেও কাইলৈকে আজি ৰাতিয়ে ৰঙালাওৰ লগত মাংস খাম কৰি থৈছোঁ আৰু কবিটো বেয়া ওলাইছে চাওঁ কবি চবি চব আজিকালি বেয়াই হৈছে এই পৰহি আনাটো মানে বেয়া হৈ যাব কি কৰিবি আৰু কবই নলে হেৰি আলু চালু নাই যে ঘৰত কাইলৈ আনিম বুলি ভাবিছোঁ আজি দোকানত নেপালো কি আজি নেপালে গোটেই দোকানখনতে সোমালো কবিকে কাটিব কেলে লাগিছিলে নেকি নালাগে ইমান ইম্পৰ্টেণ্ট নহৈছিলে বাৰু হ'ব তেনেহ'লে আজি সেনেকৈ কাটিম মোৰ মানুহজন এনেকৈ খাব লাগিব আজি বনাইছা নেকি আৰু এই ভাত বনাই থৈ দিয়া আছিল ইমান গৰম হৈ আছে মোকো দি দিয়া নালাগে মই কৰি আছোঁ মই কৰা কামখিনি মই নিজে ঠিক আছে বাৰু লাগিছে আজি শাক চাকটো নাই ঘৰত সোমালো গতিকে লাগিব আৰু বেছি ভাত কিন্তু খোৱাই নাই আৰু খোৱাই নাই পানী আনি দিছোঁ মই পানী গিলাচটো লৈ লওঁ এই যে শুনিছেনে টক পানী মই খুৱাই দিছোঁ হাত ধুই লওক আকৌ
তামোল পালোঁ আৰু তাক সুখেৰে ঘূৰা আৰু ঘৰ বনাম মেখেলা চাদৰো আনি আজি কিমান সুখী হ'ব আজি কথা এটা ক'ব লাগিছে কওকচোন মই চাকৰি পালোঁ কি সঁচা সঁচাকৈ মই এইটো কথাই চিন্তা কৰি আছিলোঁ কি তুমি কেতিয়া চাকৰি পাবা বুলি আৰু ব'লা এতিয়া ৰাতিয়ে শুই থাকোঁ ব'লা ভাতটো খাওঁ শুনিছেনে শুবলৈ হ'ল হওক অকণমান লগাই লওক শুনিছেনে উঠক না ৰাতিপুৱা হ'ল যাবলৈ হ'ল নহয় ভাত খাই লগে বোলা মানে কি ক'বা আৰু মোক ধুই লগে যোৱা মই গা চা ধুই দেই খুলিম ক'ত লাইটটো অন কৰিছোঁ চাহ বনাই দিওঁ চাহখিনি লৈ যাওঁ মা আজি আপোনালোকৰ ঘৰত যাম লাগিছিলে ঘৰত আছেনে আছোঁ আপোনালোকৰ ঘৰতে ভাত খামগৈ মা সোনকালে মানে আমি এতিয়া 10টামানত যামেই আহিবি বহুত দিনৰ মূৰত নাই দেখা যায় আজি আহিবি দেই মানে হেৰি এই ঘৰত মানে কালি মানে মন গ'ল আৰু আপোনাৰ চাহ খালে নেকি খালোঁ তেনেহ'লে হ'ব সন্ধিয়াটোকো লৈ যোৱা আৰুতো বিহু কাৰণে আৰু একোৱেই নাই বিহু আগতে দি দিছোঁ আৰু নহ'লে
যাবতো নাপাওঁ এনে আৰু এখনকে বুকো বাকীখিনিতো যাবলৈ অকল মাখনে মাহঁতৰ ঘৰলৈ বাচ্চা চব ফোন মাৰিবই লাগিব ইমান দূৰলৈ আমিতো বাচিবই কাপোৰ পিন্ধিলে তেনেহ'লে কিবা দৰকাৰ বস্তু আছে যদি নহয় লওক চুলিকে পনীয়া লওক হ'ল বেগটো লৈ লওক বেগটো নামিলো ইমান ভিৰ আছিলে থিয় হৈয়ে থাকি নোৱাৰিলো সোনকালে আহা আপুনি মই নাই অহাছো মা কি কৈছেনো